মই বিদিশাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যেহেতু যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি আৰু এতিয়া এটা ৰাজনৈতিক দলৰ মুখপাত্ৰ হিচাপে কৰ্মৰত হৈ আছে নাৰী দিৱসৰ দিনটোত আমি যিখিনি কথা পাতি আহিছোঁ সদায় যি কৈ আহিছোঁ যে নাৰী দিৱসৰ যি মৰ্যাদা সেই মৰ্যাদা বা নাৰী দিৱসৰ যি তাৎপৰ্য সেই তাৎপৰ্য প্ৰকৃততে আপোনাৰ দৃষ্টিত সেই নাৰী দিৱসৰ যি তাৎপৰ্য সেই তাৎপৰ্য প্ৰকৃততে ফলপ্ৰসূ হৈছেনে সেই তাৎপৰ্য আমি দেখিবলৈ পাইছোঁনে নমস্কাৰ আজি পবিত্ৰ মহাশিৱৰাত্ৰি তাৰ কাৰণে মোৰ শুভেচ্ছা থাকিল লগতে আন্তৰ্জাতিক নাৰী দিৱস আজি গতিকে বিশেষত মই মোৰ মাৰ পৰা আৰম্ভ কৰি সমাজৰ চুকে কোণে থকা যিকোনো স্তৰৰ প্ৰতিগৰাকী মহিলালৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ ২ নম্বৰ কথা আপুনি যিটো সুধিছে ফলপ্ৰসূ হৈছে নে নাই আমি কথাবিলাক আগুৱাই নিব পাৰিছোঁ নে নাই আমি কিছুমান যদি কথাত চাওঁ আজিৰ সময়ত নাৰী বহুত ক্ষেত্ৰত দেখিছোঁ আমি তেওঁলোক শক্তিমান হৈছে তেখেতসকল আগবাঢ়ি গৈছে যিকোনো ঠাইত বাইদেৱে কোৱাৰ দৰে বাছত ক'ৰবাত তেখেতলোক ড্ৰাইভিং কৰিছে কণ্ডাক্টৰ হৈছে ক'ৰবাত আমি ফাইটাৰ প্লেনো চলোৱা দেখিছোঁ প্ৰত্যেক ক্ষেত্ৰতে ৰাজনীতিৰ পৰা আৰম্ভ কৰি সমাজনীতিলৈকে দৰ্শনৰ পৰা আৰম্ভ কৰি জীৱন যুদ্ধৰ প্ৰত্যেকগৰাকী সৰু বৰ যিকোনো স্তৰৰ নাৰীয়ে কিন্তু কাম কৰি আছে আৰু সেইখিনি কৰোঁতে এটা কথা ঠিক এই যিসকল আমাৰ সমাজত বৰমূৰীয়া হিচাপে থাকে বা যিসকল নেতা থাকে যিসকলে উচ্চ পদবীত থাকে তেওঁলোকে আৰু কিবা ভাল চিন্তা কৰি কেনেকৈ নাৰীসকলক আগুৱাই লৈ যাব পাৰে সেই কথাটো প্ৰথম কথা মন দিব লাগিব এতিয়া আপুনি যদি মই যেহেতু ৰাজনীতিৰ ক্ষেত্ৰখনত আছোঁ গতিকে মই ৰাজনীতিৰ কথাই ডেফিনেটলি ক'ম বাকী কথাসকল ক'বই তেওঁলোকে ৰাজনীতিৰ ক্ষেত্ৰখনত যদি চাওঁ আমি যেতিয়া মই চৰকাৰকেন্দ্ৰিক কৰিব বিচৰা নাই দেই আলোচনাটোত তথাপিতো কৈছোঁ এই যেতিয়া বেটি বচাও বেটি পঢ়াও আমি শুনিছিলোঁ তেতিয়া মই ৰাজনীতিত নাছিলোঁ বৰ ভাল লাগিছিল এই কথাটো কিন্তু পাছলৈকে অনুভৱ কৰিলোঁ যে আমি কনকলতাৰ দেশৰ ঠাই ছোৱালী আমি মূলা গাভৰুৰ দেশৰ ছোৱালী আমি সৰোজিনী নাইডু বিজয়ালক্ষ্মী পণ্ডিত প্ৰতিভা পাটিল আজি ডেটত দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াৰ যি ৰিপ্ৰেজেণ্ট কৰি আছে সেইখন দেশৰ ছোৱালী হৈ পেলাই আমি বেটি বচাও বেটি পঢ়াও টাইপৰ শ্লোগান এটা একচুৱেলি নিবিচাৰিছিলোঁ আমি বিচাৰিছিলোঁ বেটা পঢ়াও বেটা বচাও এই ধৰণৰ কিবা এটা হোৱাহে এতিয়া কিন্তু বেছি দৰকাৰ হৈছে আৰু বিভিন্ন ক্ষেত্ৰত যদি আমি চাওঁ ৰাজনৈতিকভাৱেও চাওঁ আজি মণিপুৰ কাণ্ডটো আমি দেখিছোঁ বা আপুনি খেলুৱৈসকলৰ লগত বিজেপিৰ যি ব্ৰিজভূষণ সিং শৰণ সিং তেখেতে কেনেকুৱা কৰিছে বা সেইসকলক আমাৰ নেতাসকলে নেতা মানে নট অনলি বিজেপি এজেপি কংগ্ৰেছ বুলি কথা নাই মানে প্ৰত্যেকে সেই ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ লৈছে কি ভূমিকা মই ইয়াত কোনো পাৰ্টিৰ কথা সমালোচনা কৰা নাই মই জাষ্ট মুখৰ আগত মোৰ ডেটাটো আছে কাৰণে মই কৈছোঁ গতিকে এই খেলুৱৈসকলৰ ক্ষেত্ৰত আজি ধৰক এতিয়া শিলশাকুৰ আমি দেখিলোঁ উচ্ছেদিতসকলে কেনেকুৱা এটা লেভেলত গৈ পালে তেখেতসকলে উলংঘ হ'ব পাৰে সেই মানসিকতাটো বুজিবলৈ বা তেখেতসকলক সকাহ দিবলৈ যে এইটো লেভেললৈ যাব নালাগে আমি কিবা এটা কৰিম সেই ধৰণৰ দৃষ্টিকোণৰ পৰা নেতাসকলে হওক বা সমাজৰ বৰমূৰীয়াসকলে তেওঁলোকে কেনেকৈ আগবঢ়াই দিছে আৰু স্পেচিয়েলি চবতকৈ ডাঙৰ কথা এই ধৰক যিটো হিতাধিকাৰী বা কল্যাণকামী ৰাষ্ট্ৰ এখনত হিতাধিকাৰী থাকে কিন্তু আজিকালি মহিলাক টাৰ্গেট কৰি লোৱা হৈছে গতিকে তেওঁলোকক হিতাধিকাৰী নকৰি স্বত্বাধিকাৰী যদি কৰিব পৰা যায় কাৰণ চিন্তাজনক এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যে লাখপতি বাইদেউ বা এই যে অৰুণোদয় বা অন্যান্য আঁচনিসমূহ মহিলাসকলক টাৰ্গেট কৰি নিৰ্বাচনৰ পূৰ্বে কৰা হৈছে এইসমূহে সঁচাকৈ মহিলাৰ সবলীকৰণৰ দিশটোকেই গুৰুত্ব দিছে নে আন কিবা বুলি আপুনি ভাবে চাওক মহিলাৰ সবলীকৰণ বস্তুটো কেৱল সবলীকৰণ শব্দটোত সোমাই থৈ দিলে দিগদাৰী হ'ব মহিলাৰ সবলীকৰণ কথাটোত থাকিব আত্মিকভাৱে সবলীকৰণ ৰাজনৈতিকভাৱে সবলীকৰণ শিক্ষাগতভাৱে সবলীকৰণ প্ৰত্যেক ক্ষেত্ৰতে তেওঁলোকক সবলীকৰণ সেই ৱৰ্ডটো একচুৱেলি তাতে মানে বুজায় আৰু আপুনি যিটো কৈছে লাখপতি বাইদেউ বা এনেকুৱা ধৰণৰ আমি এতিয়া যেহেতু নিজে ৰাজনীতি কৰিছোঁ কাৰণে গম পাওঁ লাখপতি বাইদেউৰ ফৰ্মৰ নামত মহিলাসকলক কি কৰিলে ভাৰতজোৰো যেতিয়া আমাৰ যাত্ৰা হ'ল ৰাহুল গান্ধীদেৱে যেতিয়া যাত্ৰা কৰিলে তেতিয়া তেওঁলোকক বিভিন্ন কাৰ্যালয়ত বাহিৰৰ পৰা তলা লগাই বিভিন্ন মানুহক ৰাখি থৈ দিলে সেই কাহিনীবিলাকো শুনিছোঁ তো লাখপতি বাইদেউ তোমালোকৰ দিবলৈ ইচ্ছা আছে আমাৰ প্ৰব্লেম নাই কল্যাণকামী ৰাষ্ট্ৰ এখনত ডেফিনেটলি মহিলাৰ কাৰণে শিশুৰ কাৰণে জনগণৰ কাৰণে দুখীয়াৰ কাৰণে কৃষকৰ কাৰণে কৰিবই কিন্তু কৰিবলৈ যাওঁতে এনেকুৱা কিছুমান কাম কৰিব নালাগে যিবোৰ চকুত লগা যেনেকৈ আমি দেখিলোঁ যে আত্মসহায়ক গোটৰ 10 গৰাকী
মহিলা তাৰে ভিতৰত যদি এগৰাকীয়ে কেনেবাকে ফৰ্মখন ফিল আপ নকৰে তেতিয়াহ'লে বাকী 9 গৰাকী কাটি দিব আৰু তেওঁলোকৰ মনৰ ইচ্ছা মতে তাৰমানে যাতে ৰাহুল গান্ধী দেৱক চাবলৈ নাযায় সেই কথাটোৰ কাৰণে তেনেকুৱা এটা মানে কিছুমান কাৰসাজি কৰা হ'ল তেওঁলোকৰ কাৰ্যালয়ত তলা বন্ধ কৰি থোৱা হ'ল সেই বস্তুবোৰে একচুৱেলি বৰ কটু দেখায় বিজেপি চৰকাৰৰ কিছুমান এনেকুৱা নীতিয়ে তেওঁলোকৰ যিটো মহিলা সবলীকৰণৰ কথা কয় বা ধৰক বেটি বচাও বেটি পঢ়াও কথা কয় যিটো মই অলপ আগতেও কৈছিলো এই কথাবিলাকৰ এই কাৰসাজিবিলাকে বৰ বেয়া দেখায় এতিয়া আপুনি চাব বিলকিছ বানুৰ কেছটোতে চাওক তেওঁলোকে ইমান মানে মহিলা সবলীকৰণৰ কথা কয় বিলকিছ বানুৰ যেতিয়া কেছটো হ'ল বিলকিছ বানুৰ যেতিয়া তেওঁলোকক ধৰিলে তাৰপিছত তেওঁলোকক জামিনত যেতিয়া ৰেহাই কৰি দিলে তেওঁলোকক ফুলৰ মালা পিন্ধালে মিঠাই খোৱালে সেই বস্তুবোৰে সমাজৰ বাকী যিসকল দুষ্ট প্ৰবৃত্তিৰ লোক তেওঁলোকক উৎসাহ জন্মাই যে তহঁতি এনেকুৱা কৰিব পাৰ তহঁতি কৰিলেও জামিনটো দিয়া হ'ব তাৰপিছত তহঁতক ফুলৰ মালা আৰু মিঠাই খুওৱা হ'ব আল্টিমেটলি গতিকে দৃষ্টান্তমূলক শাস্তি এটা যেতিয়ালৈকে নাপায় তেতিয়ালৈকে তলৰ মানুহখিনি যিখিনি ধৰক অকণমান দুষ্ট বুদ্ধি কিছুমান থাকে সেই মানুহবোৰকে লাই পায় আজি চাওক আপুনি জুনমণি ৰাভাৰ কেছটো চাওক তেওঁলোকৰ জুনমণি ৰাভাৰ ইয়াত যিটো কেছ হ'ল তেখেত আমাৰ এগৰাকী অসমীয়া ভনী তেখেতৰ কেছটোত 6 মাহ লগাই দিলে তাৰপিছত আপোনাৰ ক'বা 6 মাহৰ পিছত মোবাইলটো বিচাৰি পালে গোটেই এক্সিডেণ্ট হ'ব পাৰে সেইটো মই এতিয়া ক'ব নোৱাৰো সেইটো এক্সিডেণ্টে হৈছে নে কি হৈছে কাৰণ এইটো এটা বিচাৰহীন কথা কিন্তু সেই বস্তুটো দীঘলীয়া হৈছে মানুহবিলাকে যে তাৰ মাজতে ট্ৰাক ড্ৰাইভাৰজন হাৰি গুচি গ'ল এই কথাবিলাকে তাৰমানে বাকী সমাজৰ যিসকল দুষ্ট প্ৰবৃত্তিৰ লোক তেওঁলোকক সাহস দিয়ে তাৰমানে এই কথাবিলাক তেনেকুৱা অৰ্ণবাই বৰাৰ কেছটো চাওক আপুনি অৰ্ণবাই বৰা যেতিয়া আপোনাৰ কেছটো হ'ল তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে চিঞৰি ক'লে অৰ্ণবাই বৰা মোৰ মাৰ দৰে তো মাৰ দৰে মানুহগৰাকীৰ আজিলৈকে কিয় তেওঁলোকৰ উচিত বিচাৰটো নহ'ল ইন্দ্ৰাণী তহবিলদাৰ বাইদেউৰ যিটো দুখজনক ঘটনা হ'ল আমি দেখিলোঁ যোৱাকালি পৰহি সেই ল'ৰাজনক ধৰিছে ইমান দিন কিয় লগালে নেপালত গৈ পলাই আছে এই কাৰসাজিবিলাক যে হৈ থাকে এই দুষ্ট প্ৰবৃত্তিৰ মানুহবিলাকে এই বস্তুবোৰত একচুৱেলি মানে শক্তি পায় এই কথাবোৰ যে একোটো নহয় জামিন হ'ব পলাই যাম গুচি যাম আমাৰতো একো নহয় আমি কিবা এটা কৰি দিব পাৰোঁ কাৰণ দৃষ্টান্তমূলক শাস্তি নিদিয়ালৈকে এই কথাবিলাক হৈ থাকিব আৰু 2 নম্বৰ কথা তেখেতে কৈছে যে মানে আপোনাৰ ধৰক এই নাৰীৰ যিটো সহযোগিতাৰ কথা কওঁতে আমি ৰাজনীতিৰ ক্ষেত্ৰখনত যদি চাওঁ 2011 চনলৈকে ৰাজনীতিত যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিল 2011 চনলৈকে বিধানসভাত নাৰীৰ অংশগ্ৰহণ আছিল প্ৰায় 11.1% আজি 2016 চনলৈকে তাৰপিছত 6.35% হ'ল এতিয়া দেখিছোঁ আমি বিভিন্ন ক্ষেত্ৰত নাৰীয়ে অংশগ্ৰহণ কৰে নাৰীয়ে ভোট দিয়ে নাৰীয়ে বিভিন্ন কৰ্মৰাজি কৰিবলৈ ওলাই আহে কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনতে আপুনি যদি চকু মেলি চাই দেখিব আপুনি অংশগ্ৰহণ কৰা বা কৰ্মী বা বুথ লেভেলত বা ডিষ্ট্ৰিক্ট লেভেলত বহুত কৰ্মী কিন্তু নেত্ৰী কোন থাকে আমি আজি শাসনাধিষ্ঠ চৰকাৰখনতে চাওঁ তেওঁলোকৰ এতিয়া মাত্ৰ কেৱল 2 গৰাকী লেডি আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া আপুনি চাওক তাতকৈ বেছি আছিলে আজিৰ ডেটতো কংগ্ৰেছ যদিও মানে বিৰোধী তথাপিতো আমাৰ 2 গৰাকী লিডাৰ এতিয়াও আছে তো মানে মই এটা বস্তু ফিল কৰোঁ যে আপুনি চাওক এটা দ্ৰৌপদী মেমৰ কেছটো আমি চালোঁ আমি যিটো ৰাম মন্দিৰৰ প্ৰসংগটো মই উলিয়াব বিচৰা নাই তথাপিতো উলিয়াইছোঁ দেই দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক তেখেতলোকে ৰাষ্ট্ৰপতি চাওক খুব ভাল কথা আমাৰ কংগ্ৰেছ চৰকাৰৰ সময়তো প্ৰতিভা পাটিল বাইদেউক আমি ৰাষ্ট্ৰপতি পাতা দেখিছিলোঁ গৌৰৱৰ কথা দ্ৰৌপদী মুৰ্মু বাইদেউক যেতিয়া ৰাম মন্দিৰ হ'ল তেখেতক নিমন্ত্ৰণ জনালে তাৰপিছত কিন্তু তেখেতক দিল্লীতে ৰখাই দিলে ৰাম মন্দিৰ সোমাবলৈ নিদিলে তাত দলিতৰ কথা আছে এইবোৰ কথাটো আছে কিন্তু আমাৰ দুখ লাগিছে তেখেত এগৰাকী লেডি তেখেত আমাৰ ভাৰতৰ প্ৰথম নাগৰিক তেখেতক কিয় ৰাম মন্দিৰত সোমাবলৈ দিয়া নহ'ল এই কথাবোৰে কিন্তু ডিছক্ৰিমিনেশ্যনটো তাৰমানে এতিয়াও তাৰমানে এই দলিত বা ধৰক এই মহিলা পুৰুষ এই যেতিয়া ডিছক্ৰিমিনেশ্যনটো চলি থাকিব তেতিয়ালৈকে কিন্তু এই কথাবিলাকত সজাগ হোৱাৰ তাৰমানে মানে এইবিলাক থাকিব আৰু আপোনাক মই আৰু এটা দুখ লগা কথা কওঁ নিৰ্ভয়া কাণ্ড যেতিয়া হৈছিলে দিল্লীত যেতিয়া নিৰ্ভয়া কাণ্ড হৈছিলে তেতিয়া কংগ্ৰেছ চৰকাৰে লগে লগে এটা নিৰ্ভয়া ফাণ্ড ৰিলিজ কৰিছিলে আজিৰ ডেটত যদি আপুনি ডেটা বহি চাই সেই নিৰ্ভয়া ফাণ্ডৰ যিমান টকা আহিছে পইচা ইউটিলাইজ কৰিব পাৰে আমি আৰু কথা পাতিবলগীয়া কথা